रास रचिल्यो साज सजिल्यो शुभ घडीचे आवी आछा आछा टमटमाता शमणाओचे আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তনুশ্ৰী আৰু পংকজ আৰু বেক সাইডে আছে অৰূপৰ পৰা যিয়ে নহওক হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভাল অন্য বছৰৰ দৰে এইবাৰো আমি ৰাতি দুজনে ওলালোঁ আৰু ৰাতি মানে 11:30-12টা মানত আমি ওলাইছোঁ আচলতে গৈ পেলাই দেখা পালোঁ পংকজ আৰু তনুশ্ৰীহঁতৰ লগত অকণমান ফটো আড্ডা চাড্ডা মাৰিলোঁ আৰু এয়া হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা আৰু এইফালে খুব সুন্দৰভাৱে ডিজাইন কৰিছে ভাল লাগিছে আৰু এটা বস্তু মোৰ ভাল লাগিছে যেকেইটা মণ্ডপত মই গৈছিলোঁ অৰূপ আৰু মই প্ৰতিটো মণ্ডপৰ ছাইডত বা ওপৰত বা তলত যেনেকৈ নহওক মুঠতে জুবিন দাৰ ফটোসমূহ যে ইমান সুন্দৰভাৱে ৰাখিছে সযতনে খুব ভাল লাগিছে আৰু পূজাৰ মণ্ডপত গৈ জানো সেয়া নকৰিলে হ'ব সেয়েহে মাৰ আশীৰ্বাদ ল'লোঁ সকলোকে যেন ভালে ৰাখক কুশলে ৰাখক সুন্দৰভাৱে পৃথিৱীখন চলাই লৈ যাওক তাৰ বাবে কামনা কৰিলোঁ আৰু এইফালে দেখিছেনে ইমান সুন্দৰভাৱে জুবিনদাৰ ফটোবোৰ ৰাখিছে সঁচাকৈ খুব ভাল লাগিছে আৰু এইখিনিতে মই গোৱালপাৰাৰ প্ৰতিটো কমিটিক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে সুন্দৰভাৱে সজাই ৰখাৰ বাবে আমাৰ মৰমৰ হিয়াৰামঠু জুবিন দাক